গাইজ ৱেলকাম বেক টু মাই চেনেল হিমাংশু বৈশ্য ব্লগ গাইজ মানে মই আগৰ চেনেলটোতো মোৰ পহুৰ পৰিয়ালটো দিছিলোঁ কিন্তু এইবাৰো পহুৰ পৰিয়ালটোও দিম লগতে অলপ আগতে এটা শ্বৰ্টছ ভিডিঅ' গৈছে গমে পাইছে কি দিম আৰু ভাতো চৰাইটোও দিম মানে বলক তো ভিডিঅ'টো চাই লওক তো গাইজ এইকেইটা চাওক মোৰ মাইনাকেইটাই খাই আছে বঢ়িয়াকৈ মানে ইহঁতক যি দিওঁ তাকে হাই দেখিছে কি খাই আছে পূৰা মজাকৈ আৰু ই এতিয়া গল দাগি দিব চাব দে কি মজাকৈ গল দাগি দিব তাহত পৰি যাব ৰ'ব এই চাব দে এয়া চাওক ই মানে পাগলাৰ দৰে আৰু এইটো চাওক ই অকলে পূৰা ঠুচ ঠুচে বজাই আছে দেখিছে গাইজ চাওক গাইজ পূৰা খাই আছে মজাকৈ দেখিছে আৰু এইটো চাওক ই ঘূৰি চাইছে কেমেৰাটোত দেখি মানে ই আৰু চাই দিছে আৰু আপোনালোকক দেখাইছে তো গাইজ এইটো হ'ল এইবাৰ মাইনা আৰু বাপাক চাওক তো গাইজ চাওক এই দুটা খাই আছে বঢ়িয়াকৈ মজাকৈ খাই আছে মানে কি ক'ম আৰু খাই আছে বঢ়িয়াকৈ এয়া চাওক এর খং উঠিলে মানে এনেকুৱাই কৰে আগৰ ভিডিঅ'টো দেখিছে চাওক গাইজ এইবাৰ ভাতৰ চৰাইটো চাওক কেনেকুৱা লাগে তো গাইজ এইটো চাওক মই মানে পু নেক্সট ভইচটো শুনি আছে আপোনালোকে পু যেতিয়া আকৌ মানে সিয়ে এনেকুৱা কৰি দিয়ে গ'লটো চাওক ভইচটো শুনি আছে মোৰ চাওক এতিয়া এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব ধন্যবাদ।